সংস্কৃতি মহাসংগ্ৰাম অসম চৰকাৰ তৰফৰ পৰা সেইটো অৰ্গেনাইজ কৰা হৈছে। আমাৰ পূব কাৰ্বি আংলঙৰ জিলাত টোটেল প্ৰতিযোগিতা 10,000কৈ অধিক ইয়াত পাৰ্টিচিপেণ্টছ আছে। আজি সেই পাৰ্টিচিপেণ্টছত মোক মুখ্য অতিথি হিচাপে মই অংশগ্ৰহণ কৰিছোঁ আৰু ইয়াত বঁটা বিতৰণ কৰি আহিছোঁ আৰু লগতে ইয়াত চাৰ্টিফিকেট আমি বিতৰণ কৰিছোঁ। ইয়াত যিবিলাকৰ প্ৰাইজ পাইছে, তেওঁলোকৰ যিবিলাকৰ বঁটা পাইছে, চাৰ্টিফিকেট পাইছে, তেওঁলোকে আকৌ গুৱাহাটী তেওঁলোকে অংশগ্ৰহণ কৰিব পাব আৰু গুৱাহাটী হ'লে এনেধৰণৰ আৰু বেলেগ তাৰ স্থান পাব তেওঁলোকে। গতিকে কাৰ্বি আংলঙৰ প্ৰথমবাৰ 10,000কৈ অধিক ইয়াৰ প্ৰতিযোগিতা ওলাই আহিছে। তাৰ কাৰণে মোৰ ফালৰ পৰা বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন।